হেল্ল' গাইজ, গুড ইভিনিং। আৰু কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু মোৰ খবৰো বহুত বেছি ভাল। আজি মই কোনো জিমত যোৱা ভিডিঅ' নবনাওঁ, আজি মই কোনো খোৱা ভিডিঅ' নবনাওঁ, আজি মই ক'তো ফুৰিব যোৱা ভিডিঅ' নবনাওঁ। আজিৰ ভিডিঅ'ৰ টপিকটো বহুত মোৰ কাৰণে ইম্পৰ্টেণ্ট টপিক হয়। কিয় টপিক ইম্পৰ্টেণ্ট হয়? মোৰ লগত যিটো ঘটনা ঘটিছে আজি দুদিন আগত, তো এইটো বস্তু মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকৰ ওচৰত ধুনীয়াকৈ মই গোটেইখিনি কথা আজি শ্বেয়াৰ কৰিম, কি হৈছে মোৰ লগত, কি হোৱা নাই। আৰু আমাৰ অসমীয়া সমাজত বাৰু এতিয়াও এনেকুৱা নীতি নিয়ম চলি আছেনে, বা কিয় এনেকুৱা হয়, মানুহবিলাকৰ থিংকিংটো কিয় এনেকুৱা হয়, আজিৰ যুগতো বাৰু এনেকুৱা হয় নেকি, এনেকুৱা প্ৰথা কি আছে নেকি আজিলৈকেও। ঠিক আছে, আৰু গোটেইখিনি আপোনালোকৰ লগত ব'লকচোন আজি অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ, কাৰণ কথাখিনি যেন মই নিজে হজম কৰিব পৰা নাই। এইবিলাকো যে আজিৰ দিনত চলে, মই আচৰিত। ক'বলৈ গৈ আছোঁ, চাওক এতিয়া আমাৰ ঘৰৰ ওচৰৰে এটা আণ্টি আছে, আৰু আণ্টিৰ ওপৰত আজি মই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ, কাৰণ আণ্টিৰ কিছুমান ৰুল আৰু ৰেগুলেশ্যনৰ ওপৰত। আণ্টিৰ কিছুমান ৰুল আছে কেনেকুৱা, যদি আণ্টিটো মহিলা হয়, আণ্টিটো আকৌ কোনো মতা মানুহ নহয়, কিন্তু আণ্টিৰ ঘৰত যদি কোনোবা মহিলাই গৈছে পিৰিয়ডছৰ টাইমত, তেনেহ'লে আণ্টিহঁতৰ ঘৰত কি হয়, আপুনি আগে আগে আহিব, কিবা এটা কামত গৈছে আৰু আণ্টিয়ে যদি গম পাইছে যে আপোনাৰ পিৰিয়ডছ হৈছে, তেনেহ'লে আণ্টিয়ে কি কৰিব, পিছে পিছে পানীৰ লোটাটো লৈ আপোনাৰ পিছে পিছে পানী ছিটাই আহিব। আপুনি ৰাস্তালৈকে ওলাই আহিব, ঘৰৰ পৰা ৰাস্তালৈকে আণ্টিয়ে পূৰা পানী ছিটাই ফুৰিব। ঠিক আছে আণ্টি, মই আপোনাক এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনাৰ কি পিৰিয়ডছ নহয় নেকি কেতিয়াও? আপোনাৰ পিৰিয়ডছ নোহোৱাকৈ বাৰু আপুনি বাচ্ছা জন্ম দিছেনে? আপোনাৰ বাৰু কেতিয়াও পিৰিয়ডছ হৈ পোৱা নাইনে? মই জানাততো আপোনাৰ পিৰিয়ডছ হ'লে আপুনিতো ধুনীয়াকৈ বিচনাত শুৱে, তেনেহ'লে আন এগৰাকী মহিলাৰ পিৰিয়ডছ হ'লে আপুনি যে পিছে পিছে পানী ছিটাই লৈ যে ফুৰে, লোটাটোত পানী 1 লোটা লৈ পিছে পিছে পানী ছিটাই ফুৰিলে কি গোটেইখিনি শুদ্ধ হৈ যায় নেকি? মইতো তেনেকুৱা নাভাবোঁ। পিৰিয়ডছ হোৱাটো ইমানেই বেয়া, তেনেহ'লে অম্বুবাচী মেলাৰ দিনাখন হাজাৰ হাজাৰ মানুহে কিয় মা কামাখ্যাত দৰ্শন কৰে? মোক এইটো প্ৰশ্নৰ উত্তৰ লাগে। আৰু আপুনিওতো মা কামাখ্যাক ইমান ভগৱান আপোনাৰ তাত মন্দিৰ আছে, সকলোৰে তাত মন্দিৰ আছে, আমিও মন্দিৰ পূজা কৰোঁ, আমিও গীৰ্জাত যাওঁ, আমিও মছজিদ মানো, কাৰণ আমি মানুহ হয়। মানুহক কেতিয়াও ধৰ্মৰ পৰা আপুনি কোনো মানুহে ধৰ্মক বেয়া নাপায়, সকলোৰে কাৰণে ধৰ্ম সমান হয়। আৰু আপুনি যে কয় যে মোৰ ঘৰত মন্দিৰ আছে, আহিব নোৱাৰা, অমুক তমুক কয় যে চোৱা লাগিব, ঠিক আছে, আপোনাৰ পিৰিয়ডছ হ'লে আপুনি কি কৰে? আপুনি কি অম্বুবাচী মেলা পাতে নেকি ঘৰখনত? আৰু এটা কথা, আপুনি মানুহ মৰিলে, কাৰো ঘৰত আপুনি মানুহ মৰিলে কেতিয়াও চাব নাযায়, আৰু মানুহ মৰিলে সেই ঘৰ মানুহৰ চুৱা হোৱা বুলি আপুনি চুৱা হিচাপে ধৰি লয়। আৰু কিয় ধৰি লয়? আপুনি যিদিনাখন মৰিব, সেইদিনাখন কি হ'ব? আপুনি মৰাৰ দিনাখন আপোনাৰ চোতালত কোনোবা যাবনে? আপুনি মৰাৰ দিনাখন কি চুৱা নালাগিবনে সেইদিনাখন? আৰু আণ্টিহঁতৰ এটা ৰুল আছে যে আণ্টিয়ে কেতিয়াও মানুহ যাৰ ঘৰত মৰিব, তেওঁলোকৰ ঘৰৰ 6 মাহ নোহোৱালৈ তেওঁলোকৰ ঘৰতো পৰাপক্ষত নাযায়ে, আৰু যদি গৈছেও তেনেহ'লে সেই ঘৰ মানুহৰ ঘৰত আণ্টিয়ে কেতিয়াও পানী এগিলাচো নাখায়। কিয়? আপুনি যিদিনাখন মৰিব সেইদিনা বাৰু আপোনাক মানুহ নালাগে নেকি? আপুনি কি অকলে মৰিব, অকলে গোটেইখিনি কৰিব নেকি মৰাৰ পিছত? আপুনি যে মানুহক যে এনেকুৱাকৈ ঘিণ কৰে না, এই ঘিণ কৰাটো না আপুনি বন্ধ কৰক, ঠিক আছে? আৰু আপুনি যে কৈ থাকে মন্দিৰ আছে, অকল মন্দিৰ আপোনাৰে নহয়, মন্দিৰ সকলোৰে ঘৰত আছে। আমাৰ অসমীয়া মানুহৰ একোটাকৈ সৰুকৈ হ'লেও মন্দিৰ আছে, এখন থাপনা পাতে সকলোৱে, আপোনাৰে অকল নাই। আৰু আপুনি যে পিৰিয়ডছক লৈ যে ইমানখিনি যে আপুনি যে চা কৰে যে, এই পিৰিয়ডছটো আপোনাৰো হয়। আৰু আপোনাৰ পিৰিয়ডছটো হ'লে কিন্তু আপুনি একদম বিচনাত পূৰা মেট্ৰেছত আপুনি শুই থাকিব পাৰে, মেট্ৰেছখনতো আপুনি ধুই নিদিয়ে তেতিয়া। মানুহ এগৰাকী গ'লে যদি আপোনাৰ তাত আপুনি পানী ছিটাই ফুৰে, তেনেহ'লে আপোনাৰ পিৰিয়ডছ হ'লে আপুনি কি মেট্ৰেছখন ধুই দিয়ে নেকি ওলাই? মইতো এইটো কেতিয়াও আপোনাক দেখা নাই। কিয়? আপোনাৰ পিৰিয়ডছ হ'লে সেইটো বেলেগ হয় নেকি? আৰু আন মহিলাৰ পিৰিয়ডছ হ'লে সেইটো বেলেগ হয়, সেইটো চোৱা লাগে, আৰু আপোনাৰতো চোৱা নালাগে? আপোনাৰ ঘৰত মানুহ মৰা নাই কেতিয়াও? আপোনাৰ ঘৰত মানুহ মৰোতে আপোনাৰ ঘৰত কোনেও যোৱা নাই নেকি? আপুনি যে মানুহ যে মৰিলে যে বেলেগৰ ঘৰত নাযায়, তেখেতৰ ঘৰৰ পৰা পানী গিলাচ নাখায়, এইটো আকৌ নতুন নতুন নিয়ম কিহৰ আপুনি? আচ্ছা, আপুনি এইটো কৰিব নোৱাৰে, যাব নোৱাৰে, পানী এগিলাচ খাব নোৱাৰে, তেনেহ'লে কাজৰ দিনাখন গৈ আপুনি ৰাইজৰ লগত কেনেকৈ বহি খায়?
ভাত সাঁজ খাব পাৰে, কিয় সেইদিনাখন মাছে মঙহে খোৱায়, তো সেইটো লোভ কিন্তু আপুনি এৰিব নোৱাৰে, নহয়নে আণ্টি? আপোনাৰ এইবিলাক যে ঠেক চিন্তাধাৰাবোৰ যে অকণমান আপোনাক সলনি কৰিবলৈ হৈছে, কাৰণ এতিয়া আৰু আপোনাৰ নিচিনা ঠেক চিন্তাৰ মানুহ কোনো নাই। এতিয়া আপুনি একমাত্ৰ চাগে সেই জীৱটো আছে যে আপোনাৰ ইমান ঠেক চিন্তাধাৰা, আপোনাৰ মেণ্টেলিটি ইমান বেয়া যে, বুজিলে? আৰু আপুনিও মৰাৰ দিনাখন তেনেহ'লে এটা কাম কৰিব, আপুনি বেলেগত গৈ মৰিব ক'ৰবাত, ইয়াত নমৰিব, কাৰণ ইয়াত মানুহৰ মানে যিখিনি ইয়াত মানুহ আছে, আপুনি সেই মানুহবোৰক বহুত ঘিণ কৰে, বুজিলে? আৰু আপুনি মৰাৰ দিনাখন সেইকাৰণে ইয়াৰ মানুহৰ ওচৰত নমৰিব, আপুনি ক'ৰবাত বিদেশত গৈ মৰিবগৈ, আপোনাৰ তাতে চোৱা নালাগিব, আপোনাৰ ইয়াতেহে চোৱা লাগে, বেলেগৰ ঘৰত গ'লে আপোনাৰ চোৱা লাগে, তেনেহ'লে আপুনি মৰিলে চোৱা নালাগে নহয়, আপুনি একেবাৰে মহান, নহয়নে? হয়নে নাই? আপুনিতো মহান একেবাৰে, আপোনাৰ চোৱাটো বৰ বেছিকৈ লাগে। আৰু আণ্টিৰ কিছুমান এনেকুৱা ৰুল ৰেগুলেশ্যন আছে, আণ্টিৰ গলত চাগে 5টামান চাগে তাবিজে হ'ব, কাৰণ আণ্টি সোনকালে নমৰে, আণ্টি নমৰাৰ কাৰণে কেইটামান চাগে ভূতে নধৰাৰ কাৰণে লৈছে, কেইটামান চাগে বেমাৰ আজাৰৰ কাৰণে লৈছে, কিহৰ কাৰণে লৈছে? আমাক চাওক না, আমাৰ গলত আপুনি তাবিজটো কি? আমাৰ গলত একোৱে দেখা নাপায় আপুনি যেনেকৈ তাবিজক লৈ জীয়াই আছে, এই অন্ধবিশ্বাসৰ কাৰণে আপুনি মানে এইখন দুনীয়াত নাই, আপোনাৰ দুনীয়াখন একদম বেলেগত আছে, বুজিলে? আণ্টি, আপোনাৰ ওপৰতো মই ভিডিঅ' বনাব লগা কোনো নাছিল, কিন্তু আপুনি যেনেকুৱা মানে কৰে ন, তাৰ ওপৰত ভিডিঅ' বনাবলৈ বাধ্য হৈছোঁ। আৰু আপোনালোকৰ এনেকুৱা ঠেক চিন্তাৰ মানুহবোৰ না, জীয়াই থকাতকৈ না মৰি যোৱাই ভাল। মোৰ ক'ব লগা ইমানখিনিয়ে আছিলে আণ্টি আপোনাৰ ওচৰত। পিছলৈ আপুনি মোৰ ভিডিঅ'টো দেখিলে নিশ্চয় চিন্তা কৰিব।